নমস্কাৰ স্বাগতম জনাইছো আমাৰ এমএফ বিল্ডিং মেছন চেনেলটিলৈ। আজি আমি দেখুৱাম পোষ্ট কেনেকৈ বহাই মানে ফাউণ্ডেশ্যন পোষ্ট কেনেকৈ বহাই। প্ৰথমতে আমি বোল্ডাৰেৰে সোলিংটো কৰি লৈছো। তলত পানী আছে কাৰণে অকমান দেখুৱাব অসুবিধা হৈছে। তাৰ ওপৰত আমি দেখিলেই শুকান ঢালাই দিছো যাতে পানীত মিক্স হৈ যায় ভালদৰে। শুকান ঢালাইটো ভালকৈ ভৰিৰে গছকি দিব বা কিবাৰে খাজি দিব যাতে ঢালাইটো ভালকৈ সোমাই যায়। তাৰপাছত জালিখন চাবচোন কেনেকৈ নমাই ল'ব। জালিখন বহাই লোৱা যাব চেণ্টাৰ কৰি পোষ্ট গাঁতত যিটো গাঁত আছে এই গাঁতটোৰ লগত চেণ্টাৰ কৰি জালিখন বহোৱা যাব মিলাই কিনে। জালিখন বহোৱাৰ শেষত আমি কাভাৰিং নিদিওঁ তলত, কাৰণ আমি পিচিচিটো ভালকৈ ঢালি লৈছোঁ, মানে তাত যেখিনি মছলা লাগে গাঁতটোত আমি সেইখিনি দি লৈছোঁ। তাৰপাছত পোষ্টটো আমি নমাই লোৱা যাব, পোষ্টটো মিলাই কিনে বহোৱা যাব চেণ্টাৰ কৰি জালিখনত। পোষ্টটো নমাওঁতে খুব সাৱধানে নমাব যাতে মাটি নাহে পোষ্টৰ লোহাত লাগি কিনে। পোষ্টৰ লোহাত মাটি লাগি আহিলে ভাল নহয়, পোষ্টৰ লোহাত যাতে মাটি লাগি নাহে কোনোপধ্যে। বহাওঁতে মনত ৰাখিব যাতে জালিখনৰ চেণ্টাৰত পোষ্টটো বহে, মানে জালিখনৰ চাৰিওফালৰ মাছ ভাগত যাতে চেণ্টাৰত যাতে পোষ্টটো বহে, তেতিয়া জালিখনে ছাপৰ্টটো ভালকৈ পাব আৰু পোষ্টটো ছাপৰ্টটো পাব। পোষ্ট বহোৱা হ'ল, এতিয়া কৰিব লাগিব অলন। অলন কৰাৰ আগত টানিব লাগিব সূতা, লেৱাৰ হিচাপত সূতা টানি লোৱা হ'ব। সূতাটো টানাৰ পাছত অলন কৰা যাব। এতিয়া সূতা টানি ল'ম। সূতা টানা হৈ গ'ল। আমি সূতা টানিছোঁ ফ্লাছ কৰি। আপোনালোকে হয়তো সূতা চেণ্টাৰ কৰিও টানিব পাৰে, নতুবা ফ্লাছ কৰিবও পাৰে। আমি সুবিধাৰ কাৰণে ফ্লাছ কৰি লৈছোঁ, চেণ্টাৰ নকৰিলোঁ এইবাৰ। চেণ্টাৰ কৰাব পোষ্ট এটা বহোৱা দেখুৱাই দিম বাৰু পাছলৈ। এতিয়া অলম ফেলোৱা হৈছে। ফ্লাছ কৰিলে এটা কথা মনত ৰাখিব, পোষ্টত সূতাৰ পৰা যাতে 1.5 ইঞ্চি ভিতৰত থাকে। কাভাৰিংটো 1.5 ইঞ্চি লাগিব, মানে পোষ্টৰ কাভাৰিং 1.5 ইঞ্চি হয়। এই অলমটো যে দেখিছে, অলমটোৰ পৰা 1.5 ইঞ্চি পোষ্টৰ ভিতৰত থাকিলে হ'ল, সেইটো কয় 1.5 ইঞ্চি কাভাৰিং। ঠিক আছে, এনেকৈ 1.5 ইঞ্চি আঙুলিত মাপি লোৱা আছে, 1.5 ইঞ্চি কাভাৰিং মানে অ'কে আছে পোষ্টটো, সেইটো ভাল। এতিয়া এইটো ফাল অলম কৰা যাব। তাৰপাছত আহিব পুটিন ঢালাই কাম। অলন হোৱাৰ পাছত বান্ধিব লাগিব, বান্ধাৰ পাছত পুটিন ঢালাই কাম হ'ব, সেইটো দেখুৱাই আছোঁ। পোষ্ট অলন কৰা হৈ গ'ল। এতিয়া পোষ্টৰ এলবোৰ যে থাকে, এলবোৰ আৰু জালিৰ লগত বান্ধি দিব লাগিব। আমাৰ পোষ্টত 8 পিচকৈ লোহা আছে আৰু মানে 8টা কৰি এল আছে। এতিয়া এটা অলত কমচে কম 4টাকৈ বান্ধিয়াটো বিৰাটেই জৰুৰী, আৰু বান্ধিব দিওঁতে এনেকৈ চাব যে জালিৰ লোহাৰ লগত যাতে ভালকৈ বান্ধ খায়। সুন্দৰকৈ বান্ধা কামটো হৈ গ'ল। এতিয়া দিম আমি ইয়াৰ ওপৰত ঢালাই। এই ঢালাইটোক পুটিন ঢালাই বুলি কয়। আমি ইয়াতে শুকান ঢালাই দিম। আমি শুকান ঢালাই এইকাৰণে দি আছোঁ যে কাৰণ আমাৰ গাঁতটোত পানী আছে আৰু শুকান ঢালাই দিব লাগিব। সেইকাৰণে ইয়াত শুকান ঢালাই দিলে এটা প্ৰচেছ কৰিব লাগিব। শুকান ঢালাইটো দিয়াৰ পাছত ইয়াত ভালদৰে খাজি দিব লাগিব, লোহা হওক নতুবা বাঁহ হওক, যিহেৰি কি নহওক ভালকৈ এনেকৈ খাজি দিব লাগিব যাতে ঢালাইটোত হাৱা নাথাকে আৰু ঢালাইটোৰ মাজে মাজেও পানী সোমাই যায় আৰু ঢালাইটোৱে ভালকৈ বহি যায়। এনেকৈ ভালদৰে খাজি দিব লাগিব। ঢালাইটো এনেকৈ দিব যাতে জালিখনৰ এলকেইটা তল যায়। এই আমাৰ পুটিনটো হৈ গ'ল। চাওকচোন কি ধুনীয়াকৈ জালিখনৰ এলকেইটা তল গৈছে আৰু পানীখিনি টানি লৈছে সুন্দৰকৈ। ইয়াৰ ওপৰত ঢালাই হ'ব বেষ্ট ঢালাই প্ৰচেছটো বাৰু দেখুৱাম। বেষ্ট ঢালাই কৰা ঢালাইটো বেছি ঢিলা কৰিব নোৱাৰিব, টাইট লাগিব, নহ'লে বেষ্টটো ৰাখিব নোৱাৰিব, বাগৰি বাগৰি যাব। আৰু মন কৰিব যাতে পোষ্টৰ চাৰিওকাণে বেষ্টৰ হিচাপত ঢালাইটো দিব পোষ্টৰ চাৰিওফালে, কাৰণ তেতিয়া বেষ্টটো বনাব সুবিধা হ'ব। আমাৰ বেষ্টটো হৈ গ'ল। এইটোৱে আছিল আজিৰ ভিডিঅ'। এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় অসম।